আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে যদি মোৰ চেনেলটো নতুন প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ ভিডিঅ'ছবিলাক চাই ভাল পায় তেন্তে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব। এতিয়া আহিছো আমি ঢেকীয়াখোৱা বৰনামঘৰ। আমি এতিয়া সোমাইছো। তেন্তে চাই যাওক আজি মোৰ ভিডিঅ'টো। আমি এতিয়া নামঘৰৰ ওচৰ পাই গৈছোহি। এই হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ঢেকীয়াখোৱা বৰনামঘৰ। বলকচোন আমি ভিতৰলৈ সোমাই যাওঁ। এতিয়া আমি চাকি জ্বলাবলৈ সোমাই গৈছোঁ। সকলো মানুহে চাকি জ্বলাই আছে। আমিও এতিয়া জ্বলাই লওঁ। চাকি তাকি জ্বলাই মেলি হ'ল। ইমান ধুনীয়াকৈ চাকিবোৰ জ্বলি আছে। এতিয়া নামঘৰত সেৱা ল'বলৈ সোমাইছোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ ভকতসকলে নাম লৈ আছে। দেখি কিবা বহুত মনটো বহুত বেছি ভাল লাগি গৈছে।
আমি এতিয়া প্ৰসাদ ল'বলৈ লাইন পাতি আছোঁ চাওকচোন কিমান দীঘল লাইন কিমান দীঘল লাইন হৈ গৈছে আমি এতিয়া ঢেকীয়াখোৱা নামঘৰৰ পৰা ওলাই আহি আউনীআটী সত্ৰত সোমাইছোঁ বলকচোন আমি এতিয়া ভিতৰলৈ সোমাই গৈ থাকোঁ এতিয়া আমি শ্ৰী শ্ৰী গোবিন্দ শ্ৰী শ্ৰী আউনীআটী সত্ৰত সোমাইছোঁ চাওকচোন পৰিৱেশটো ইমান ধুনীয়া চাৰিওফালে কেৱল গছ গছনি বলকচোন আমি ভিতৰলৈ সোমাই গৈ থাকোঁ